हाई फ्रेंड्स गुड मर्निंग कि खबर आपनालोকৰ आशा करूँ সকলোৰে খবৰ ভাল মোৰো ভালে আজি পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে এতিয়া আমি উলালো যাবলৈ হস্পিটাললৈকে যেহেতু বুষ্টাৰ ড'জ লোৱা হোৱা নাছিলে আমাৰ এবাৰ গৈছিলো হেয়া ভিডিঅ' দিছো বাৰু আৰু তাকে আজি উলালো লৈ আহোগে বুলি ইনজেকশনটো লৈ আহাই ভাল হ'ব বুলি ভাবিলো তাকে উলালো এতিয়া নাকে জিয়েকে আৰু এজনী বাইদেউ এজনী আছে আৰু লগতে আৰু সেইদিনাখন গৈছিলে যে আগৰ ভিডিঅ' দিছিলে তাইও আছে মানে সন্ধিয়াও আছে এতিয়া আমি তিনিজনী গৈ আহো বুলি ভাবিলো আৰু ৰ'দটো ইমান দিছে না যে বতাহ চতা একো নাই গৰমটো বহুত হৈছে এটা সময় হ'ল 9:30 আৰু 9:30 পাৰে হ'ল অকনমান আৰু বহুত গৰম হৈছে আজি তাকে গৈ আহোগৈ আৰু ঠিক আছে তেতিয়া তাত গৈ লগ পাই আছো দেখুৱাই যাম দে আজি ভিডিঅ'টো কি হয় ইয়াকে দেখুৱাই যাব চেষ্টা কৰিম আৰু আমাৰ এডখতে অকনমান ফুল লগাই দিছে চাওকচোন এয়া ফুল আৰু লগতে ইফালে আছে ইফালেও ফুল এনেকে ফুলবোৰ ৰুলে ভাল দেখি পায় নহয় জানো যিকোনো হলো ঘৰৰ কাষে কাষে ফুল থাকিলে বহুতেই শুনি দেখি পায় মইতো বহুত ভাল দেখি পাওঁ এনেকে ফুল চুল থাকিলে মানে ঘৰৰ মুখৰ আগত যিকোনো ঘৰ হলেও আৰু মাটি ঘৰ হওক পকা ঘৰ হওক এনেকে ফুল থাকিলে ফুলি থাকিলে ইমান ভাল দেখে নহয় জানো এইফালে বাইদেউৰ ল'ৰাটো যাব গৰম কাৰণে একদম টুপি চুপি লগাই দিছে আৰু এইডখতে ডাঙৰ ডাঙৰ গছ আছে ইয়াতে অকনমান ঠাণ্ডা সেইবাবে এইডখতে ৰৈ আছো আৰু এজনীক এতিয়া আমি গৈ আছো সোনকালেকে গৈ আহো আৰু আহি কৰি ভাত তাতো বনাবলৈ আছে নহয় সেইকাৰণে সোনকালে গৈ আহি ভাত তাত বনাব লাগিব এতিয়া তাতে গৈ দেখুৱাই আছো দেই অ মা সুপ্ৰিয়া अभी जाओगी चले जानी কৰিম আজিও আহিলো আজিও নাই বোলে মানে ওপৰৰ পৰা ইনজেকশন অহা নাই বুলি কৈ আছে নম্বৰ দি দিছো তেতিয়াহে ফোন কৰিবলৈ দিছো संध्या क्या हालत है गर्मी में कैसे आ गया आज नहीं बेकार में आ गया এনে আহিলো আজি ভিডিঅ'টো দিওঁ নে নিদিওঁ ভাবি আছো মানে দিওঁ বুলি ভাবিছোঁ দিওঁ নেকি ভিডিঅ'টো কাৰণ আপোনালোকে আকৌ ভাবিব ছেটাৰডে ল'ম বুলি কৈছিলে তাই আকৌ এনেই ক'লে মিছাকৈ ক'লে বুলি ভাবিব চাগে আপোনালোকে সেইকাৰণে দি দিম দেই বেয়া নাপাব এনেই অহা হ'ল আৰু আমাৰো কষ্ট হ'ল আহি কৰি ইমান গৰমত এতিয়া যাওঁগৈ আৰু বাইদেউজনী এটা ল'ৰাটো ইনজেকশ্যন লগাইছে 6 ইয়াৰ্ছৰ মানে ৰানিং হৈ আছে তাৰ ল'ৰাটো তাইক ইনজেকশ্যন দিবলৈ দিছে আৰু এতিয়া আমি যাওঁ আৰু আপোনালোকে ভুল নুবুজিব আগতে এনে আহি কৰি ভিডিঅ' বনাই আছে বুলি মানে আগৰ ভিডিঅ' এটা দিছিলোঁ মই আহিছিলোঁ ইনজেকশ্যন সিদিনা লোৱা নহ'ল শেষ হৈ গ'ল সিদিনাখন নে কিহৰ কাৰণ নহয় ছেটাৰডে আহিব বুলি কৈছিলে এতিয়া আজি ছেটাৰডে আজি আহিছিলোঁ আকৌ এতিয়া বোলে ইনজেকশ্যন আহি পোৱাহি নাই ওপৰৰ পৰাই অহা নাই বোলে ইনজেকশ্যন সেইবাবে এতিয়া নলওঁ আৰু নাই যদিছে ক'ৰ পৰা ল'মনো এতিয়া যাওঁ ঘৰলৈকে আৰু কি দেখুৱাব পাৰোঁ দেখুৱাই যাম আৰু তাকে ভিডিঅ'টো দি দিওঁ বুলি ভাবিলোঁ আৰু আপোনালোকে কেনেবাকৈ আকৌ ভাবিব নহয় যে এনে ক'লে তাই মিছাকৈ ক'লে বুলি ভাবিব মিছাকৈ কোৱা নাই মই আহিছিলোঁ আগৰ ভিডিঅ' এটা দিছিলোঁ আৰু আকৌ আজি আহিছিলোঁ আজিও নাই নাপাওঁ আৰু এতিয়া ঘৰলৈকে যাওঁ আৰু দেই হস্পিটালৰ পৰা আহি পোৱা অকণমান দেৰি হ'ল বাৰু আৰু এতিয়া আহি পাই কৰি ছোৱালীজনীক শুৱাই কৰি মই দুটামান বস্তু দেখুৱাই যাওঁ আপোনালোকক চাব দেই কি বস্তু আৰু ইয়াতে আপোনালোকক মই দুটামান বস্তু দেখুৱাওঁ বুলি ভাবিলোঁ এয়া হ'ল নেমু টেঙা আৰু কচু ফুল ঢেকীয়া আৰু এয়া মেষ্টা টেঙা আমি মেষ্টা টেঙা বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন দেই এয়া শাক ক'ৰ পৰা পালোঁ মই ভাবিছে চাগে নিশ্চয় আপোনালোকে একচুৱেলি ইয়াৰ সুপ্ৰিয়া দেউতাকৰ লগৰ এজন ছুটি গৈছিলে আমাৰ অসমৰে হয় তেওঁ মানে ছুটিৰ পৰা আহোঁতে আনি দিলে এয়া লগত নেমু টেঙা কচু ফুল ঢেকীয়া আৰু এয়া মেষ্টা টেঙা দি দিছে আৰু আপোনালোকে মেষ্টা টেঙা আৰু মাছ কেনে পায় বাৰু খাই জনাবচোন মই কিন্তু বহুত ভাল পাওঁ মেষ্টা টেঙা সৈতে মাছ সৰু মাছ হওক ডাঙৰ মাছ হওক বহুতেই ভাল পাওঁ খাই আৰু লগত আছে ঢেকীয়া ঘৰতে ঢেকীয়া শাক বহুতেই খাবলৈ পাই থাকোঁ আমি আৰু ইয়াত মানে পাবলৈ নাই
সেইকাৰণে অসমৰ পৰা লৈ আনি দিছে ইমান দূৰৰ পৰা যে আহিছে এয়া শাক মানে কিবা এটা ভাল লাগিছে আৰু দেখি কৰি মনটো একদম ফূৰ্তি মানে ভাল লাগি গৈছে খাবলৈ পাম বুলি ইমান দিনৰ মূৰত আৰু লগতে এয়া কচু ফুলো আছে কচু ফুলটো মই ইয়াত বিলাহী দি বনাম বুলি ক'লেও পাৰিব আপোনালোকে মই মানে যিহেতু মোৰ মেষ্টা টেঙা আছে মেষ্টা টেঙা পাতটোৱে দিম বুলি ভাবিছো আৰু লগতে নেমু টেঙা ইয়াত পোৱা যায় তথাপি মানে গোল গোল যেহেতু নেকি সৰু সাইজটো এনেকুৱা গোল গোলটো যে হেয়া পোৱা যায় হেয়া মানে ভাল নালাগে খাই যেহেতু আমি অসমৰ যেটো নেকি এয়া টেঙা এই কাজি টেঙা বহুতে ভাল পাওঁ মই খাবলৈ মানে বেলেগ এটা সোৱাদ আৰু দালিত বা যিকোনো হলো চেপি খাবলৈ ভাল আৰু এতিয়া বেছিকৈ কথা পাতি নাথাকো দেৰি হৈ যাব নহলে মোৰো বনাবলৈ আৰু এতিয়া আহক ভিডিওটো আৰম্ভ কৰো দেই কি বনাই যা দেখুৱাই যাম আপোনালোকক চাই থাকিব ভিডিওটো স্কিপ নকৰাকৈ যদিও অকনমান ভিডিওটো যদি দীঘলীয়া হৈ যায় আপোনালোকে আমনি নাপাব আকৌ দেই চাবলৈ চাই যা ভিডিওটো এতিয়া আহক আৰম্ভ কৰো আৰু এতিয়া লৈছো মই মেষ্টা পাত এয়া ধুই কৰি ললো আৰু লগতে আছে কচু ফুলটো থৈ দিলে বেয়া হৈ যাব গতিকে আজি বনাও বুলি ভাবিলো মেষ্টা পাত আৰু কচু ফুল লগতে আছে মাছৰুম এয়া মাছৰুমটো কেনেদৰে বনাও মই দেখুৱাই যাম আপোনালোকক আজি একদম লোকেল শাক ফ্ৰেছ শাক বনাম দেখুৱাই যাম আপোনালোকক এটা দুটামান কাটি ললো আৰু এয়া কেনেদৰে চাফা কৰিব লাগে হেৱা দেখুৱাম আপোনালোকক কেইটামান দেখুৱাই দিছো আপোনালোকে এনেকৈ কাটিব লাগে এয়া এনেকৈ কাটিব প্ৰথমত এনেকুৱাকৈ গোলকৈ কাটি ল'ব দে তাৰপিছত এই মাজৰ ডোখৰ এই যেটো নেকি ওলাই আহিলে যে এয়া পেলাই দিব লাগে এয়া থাকিলে মানে কচু শাকটো বনালে খুজাই বুলি কয় সেইকাৰণে এয়া মই পেলাই দিম আৰু যেটো নেকি এয়া ফুলটো কচু ফুলটো এয়াকে আমি বনাই খাওঁ যেটো নেকি গৰম পানীত ধুই কৰি সৰুকৈ পিচকৈ কাটি কৰি বনাই খাম আৰু আগৰ ডোখৰ কেনেকৈ বনাব লাগে আৰু কেনেকৈ বনাই যাম মই সেয়া দেখুৱাই যাম আপোনালোকক যিসকলে জানে বনাবলৈ সেইসকলেতো জানে আৰু বনাই খায়ে থাকে চাগৈ আৰু যিসকলে একেবাৰে নাজানে কেনেদৰে কচু ফুলৰ শাক কেনেদৰে বনাব লাগে সেইসকলে অকণমান সুবিধা হ'ব আৰু বনাবলৈ কেনেদৰে বনায় এয়া এইটো পেলাই দিম অকণমান দেখুৱাই দিছোঁ আৰু এয়া থৈ দিম ইয়াতে ধুই কৰি কাটি যাম আৰু আগৰ দেখুৱাই আছোঁ কেনেদৰে বনাই যাম আৰু ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ চাই গৈ থাকিব এতিয়া মই কাটি ল'লোঁ যিখিনি লাগে কচু শাকৰ বনাবলৈ দৰকাৰী বস্তুবোৰ এয়া পিঁয়াজ এটা কাটিলোঁ আৰু লগত লৈছোঁ শুকান জলকীয়া নহৰু আৰু কেঁচা জলকীয়া পেষ্ট কৰি লৈছোঁ আৰু লগতে এয়া কচু ফুলটো মানে অকণমান কুহুমীয়া গৰম পানী ধুই ল'লোঁ আৰু কুহুমীয়া গৰম পানীৰে ধুলে মানে এনেকৈ এইখনেদি ধুব দেই আপোনালোকে হাতেদি নুধুব হাতেদি ধুলে কেনেবাকৈ খুজাবও পাৰে সেইকাৰণে এতিয়া লগতে কেৰাহী পাতি দিছোঁ তেল ঢালি দিওঁ আৰু বনাই যাওঁ কেনেকৈ বনাই যাওঁ দেখুৱাই যাওঁ আপোনালোকক তেলখিনি গৰম হৈ গ'ল এতিয়া পিঁয়াজখিনি দি দিওঁ ইয়াতে শুকান জলকীয়া এটা আৰু পিঁয়াজ মিডিয়াম সাইজৰ লৈছিলোঁ মই এইখিনি অকণমান ভাজি ল'ম ৰঙচুৱা হোৱাকৈ এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল এতিয়া দি দিম মই কেঁচা জলকীয়া আৰু নহৰু গুটি লৈছিলোঁ যে সেয়া দি দিম এতিয়া আৰু অকণমান ভাজি লওঁ এয়া কেমেৰাত অকণমান হিলি আছে দেই ছোৱালীজনীক লৈ মই কৰি আছোঁ যে তাই মানে হিলাই দি আছে সেইবা না আৰু অকণমান ভাজি ল'ম এয়া আৰু লগত লৈছিলোঁ মই শুকান মাছ এয়া ঘৰুৱা হয় ঘৰতে শুকাই মেলি আনি দিছে লগৰ এজনীয়ে সেইটো ইয়াতে দি দিম অকণমান এনেকৈও বনাই খাব পাৰিব আপোনালোকে যিহেতু নেকি কচু ফুলত মাংস দিও ভাল হয় গাহৰি মাংস হওক যিকোনো হ'ব আৰু মই আজি ইয়াত মাছ দিছোঁ শুকান মাছ এনেদৰে বনাই খায়ো ভালেই লাগে বাৰু খোৱা নাই যদি আপোনালোকে বনাই খাব পাৰিব এনেদৰে মই এনেকৈ বনাওঁ আৰু যেনেকুৱা মানে মই বনাওঁ তেনেকৈ দেখুৱাইছোঁ আৰু আপোনালোকক কেনেকুৱা বা লাগে আপোনালোকৰ ভিডিঅ'টো চাই প্লিজ জনাব আৰু যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব এনেকৈ খাবলৈ বহুতেই সোৱাদ হয় খাবলৈ অকণমান দেৰি ইয়াতো অকণমান দেৰি আৰু ভাজি ল'ম যিহেতু শুকান মাছ বেছিকৈ নাভাজোঁ অকণমান ভাজিম আৰু 2-3 মিনিটমান ভাজিম তাৰপিছত কচু ফুলটো দি দিম আৰু চাওকচোন পিঁয়াজ আৰু মাছটো ভজা হৈ গ'ল পিঁয়াজখিনি গোটেইটো ৰঙচুৱা হৈ গৈছে মোৰ আৰু এতিয়া দিম কচু ফুলটো ইয়াত থৈ লওঁ কচু ফুলটো দি দিওঁ এতিয়া আৰু এতিয়া এইখিনি ধুনীয়াকৈ
লৰাই দিম আৰু নিমখ আৰু হালধি দিলোঁ এতিয়া ভালদৰে সানি লৰাই দিওঁ আৰু ভালদৰে কচু ফুলৰ ৰংটো অকণমান হেৰি হৈছে বেছিকৈ পানীটো গৰম হ'ল নেকি যদিহে আপোনালোকে বনায় কচু ফুলৰ পানীটো অকণমান কুহুমীয়া ল'ব মোৰটো অকণমান বেছি গৰম হৈছে সেইকাৰণে এনেকুৱা ৰঙচুৱা হৈ গৈছে অকণমান জুইটো একেবাৰে মিডিয়াম ফ্লেমত থ'ব মিডিয়াম হয়তো ল' নহ'লে কচু ফুলটো জ্বলি যাব পাৰে ইয়াত পানী দিলে মানে খুজাব সেইবাবে একদম কম জুইত সিজাম আমি বনাই গৈ আছোঁ আৰু এয়া আৰু অৱশেষত দিম এয়া মেষ্টা পাতখিনি দিম ইয়াতে কচুখিনি গলি যাওক তাৰপাছত দিম আৰু এয়া ইয়াতে হৈ গ'ল মোৰ কচু শাকটো ধুনীয়াকৈ হেৰি হৈ গ'ল চাওকচোন ধুনীয়াকৈ হৈ গ'ল এয়া এতিয়া নমাই দিওঁ আৰু গেছটো বন্ধ কৰি দিওঁ আৰু লগতে আছে হেৰি লাফুখিনি মই হেৰি কৰি ল'লোঁ ধুই ধাই কাটি লৈছোঁ আৰু গৰম পানী দি অকণমান ধুই ল'ম ইয়াতে গৰম পানী কৰি দিছোঁ মই গৰম পানী দি ধুই কৰি এয়া ফ্ৰাই কৰি বনাই যাম আৰু দেখুৱাই যাম আপোনালোকক এয়া হৈ গ'ল বন্ধ কৰি দিওঁ এতিয়া দেই এইখিনি গৰম পানী অকণমান ধুই লৈছোঁ লাফুখিনি আৰু এনেদৰে উঠাই ল'ম এইটোৱে থ'ম এতিয়া এইখিনি গোটেইটো এতিয়া বনাব লৈছোঁ মাছৰুমটো কেৰাহী পাতি দিলোঁ মই ইয়াত আৰু এয়া বিলাহী কাটি ল'লোঁ 2টা আৰু লগত লৈছোঁ কেঁচা জলকীয়া নহৰু আদা বুটি লৈছোঁ এয়া ৰাফলি আৰু পিঁয়াজ এটা কাটিলোঁ মিডিয়াম চাইজৰ আৰু লগত লৈছোঁ তেজপাত শুকান জলকীয়া আৰু পাঁচফোৰণ অকণমান লৈছোঁ কাৰণ ইয়াতো পাঁচফোৰণ অকণমান দিছোঁ মই ক'বলৈ পাহৰিছোঁ সেইকাৰণে অকণমান দিছোঁ তেলত ফুটাই ল'ম ইয়াতে তেল দি দিলোঁ মই তেলটো গৰম হৈছেগৈ আৰু লাহে লাহে আৰু প্ৰথমতে মাছৰুমখিনি ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰাৰ পাছতহে মছলাবোৰ দি যাম আৰু কেনেদৰে বনাই যাওঁ এনেই আৰু মই যেনেকৈ বনাওঁ সেইবোৰকে দেখালোঁ আৰু আজি দিনটোত কি কৰিলোঁ মানে সেয়াকে দেখুৱাই যাম আৰু ইয়াতে দি দিলোঁ নিমখ আৰু হালধি মাছৰুমখিনি একেবাৰে ফ্ৰেছ দেই লোকেল একেবাৰে ফ্ৰেছ কিনি অনা নহয় বোলে মই দেউতাকে আহিলে মই সুধিছিলোঁ ক'ত পালেনো লগৰ এজনে দিছে বোলে ইফালে ক'ৰবাত ওলাইছিলে মানে দি পঠাইছে এনেতো কিনিলে পায় বাৰু তথাপি এয়া একদম লোকেল খাই ভালেই লাগিব বাৰু লোকেল মাছৰুম এতিয়া ভালদৰে ভাজি লওঁ এয়া তাৰপিছত দেখুৱাই গৈছোঁ আৰু কি দিবলৈ আছে ইয়াত এইখিনি ভজা হৈ গ'ল আৰু এতিয়া দি যাম প্ৰথমতে এইখিনি তেজপাত আৰু পাঁচফোৰণ জলকীয়াখিনি এইখিনি তেলতে দিম লগতে পিঁয়াজখিনি দিলোঁ অকণমান ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিম একেটা প্ৰচেছে আৰু কচু ফুলটো কেনেদৰে বনালে ঠিক তেনেদৰে আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এতিয়া আদা নহৰু জলকীয়া দি দিলোঁ যিটো নেকি মই গুটি লৈছিলোঁ এয়া আকৌ অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম তাৰপিছত এই বিলাহীটো দিম আৰু লগতে অকণমান হালধি দি দিছোঁ হালধিখিনি অকণমান ভাজি খালেহে ভাল লাগে নহ'লে পাছত দিলে অকণমান হালধিকৈ ধোৱা এটা ওলায় মানে সেইকাৰণে মই ইয়াতে ৰঙগুড়াটো দি দিছোঁ অকণমান ভাজি লওঁ আৰু এইখিনি এতিয়া হৈ গ'ল এইখিনি বিলাহীখিনি হৈ গ'ল গুড়ি হৈ গ'ল আৰু লগতে দিম এতিয়া মিট মছলা অকণমান আৰু ধনিয়া পাউডাৰ অকণমান দিম বেছি মছলা ব্যৱহাৰ নকৰোঁ এয়া দিয়ে বনাওঁ বেছিকৈ মছলা দিলেও পেটবোৰ গৰম হৈ খালে আৰু এয়া গোটেইটো মছলা দিয়াৰ পিছত ভাজ খোৱাৰ পাছত এইখিনি এতিয়া মাছৰুমখিনি দি দিম ইয়াতে ধুনীয়াকৈ এনেকৈ দি লৰাই দিব আৰু ভালদৰে আৰু অকণমান কম আৰু 5 মিনিটমান কমাই দৰে তাৰপিছত পানী দিম আৰু এতিয়া ইয়াতে পানী দি দিলোঁ পানী দিওঁতে ভিডিঅ' কৰা নহ'ল পানীটো বেছিকৈ দি পালোঁ মই চাওকচোন লৰালৰিকৈ এতিয়া গোটেইটো শুকোৱালৈকে ৰ'ব লাগিব আৰু একদম জুইৰ ফ্লেমটো হাইয়ে থৈ দিছোঁ এতিয়া হৈ লওক আৰু একেবাৰে অৱস্থা বেয়া হৈ গৈছে গামিজুলি আৰু এতিয়ালৈকে মোৰ শাক বনিয়ে আছে নায়েই হোৱা মানে কৈছিলোঁ নহয় আপোনালোকক এওঁ আহি মানে ৰখিব লাগিব অকণমান সময় হ'লেও ভাত খাবলৈ আহি পালে জীয়েকক লৈ আছে এতিয়া মই ভাতটো বনাই লওঁ ভাত পাতি দিছোঁ এতিয়া এইফালে ইমানে দেৰি লাগে নহয় ভাত তাত বনাওঁতে মোৰ মানে ছোৱালীজনী কান্দে তাই খেলি থাকিলেও মানে মই বনাই ল'ব পাৰোঁ সোনকালে গৈ তাই নেখেলেও নাথাকেও তাইক মানে লৈ কৰিব লগা হৈছে আৰু মোৰো বহুত বেয়াকৈ ভোক লাগিছে
এতিয়া বনাই হোৱাৰ পাছত খাই লোৱাহে কথা। ভাত খাবলৈ হ'লে আমাৰ লগত দিছোঁ কেঁচা জলকীয়া এটা, পিঁয়াজ, আৰু লগত আছে এইফালে মাছৰুম, একেবাৰে পানীটো শুকাই দি পেলালোঁ দেই। আৰু এইফালে আছে কচু ফুল, এয়াও শুকাই দিছোঁ। আৰু এয়া দি খাওঁ আৰু আজি একো দালি চালি নবনালোঁ। এয়া একদম লোকেল শাক থাকিলে আৰু কি লাগে আৰু। এতিয়া ভাতকেইটা খাই লওঁ আৰু আমি এওঁক দি দিলোঁ খাবলৈ। ছোৱালীজনী আৰু তাৰ দেউতাকে খাই আছে আৰু মই এতিয়া খাই লওঁ। বহুত ভোক লাগিছে, মানে বহুত দেৰি হৈ গ'ল আজি, 3টা পাৰেই হৈ গ'ল আজি চাগে। এওঁ যাবলৈ সময় হ'ল ইমানেই দেৰি হৈ গ'ল আজি। এওঁ মানে দেৰিকৈ আহিছে আজি, সেইকাৰণে মানে আৰু মোৰো বনাওঁতে দেৰি হৈ গ'ল। এতিয়া খাই লওঁ ভাতকেইটা। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি দিব। আহিব লগা নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমে পাই থাকিব। ঠিক আছে, তেতিয়া আকৌ লগ পাম আন এটা ভিডিঅ'তে। আজিলৈ বাই বাই।